সকলোকে মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা আৰু বহুত অভিধাৰে নামাংকৰণ কৰা শ্ৰদ্ধাৰ ৰাভাদেৱক আমি আজি দিন কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে লালিমচিগা অঞ্চলটোত ৰাভা দিৱস পাতি আজিৰ পৰা প্ৰায় 30 বছৰ আগতে প্ৰায় 30 বছৰ আগতে 89 চনৰ পৰা ৰাভা দিৱস পাতি আহিছিল এই অঞ্চলটোত। আজি প্ৰায় 37 বছৰ হ'ল আৰু এই সময়ছোৱাত প্ৰথমতেতো পৰিস্থিতিটো ইমান ভালো নাছিল যে ইমান ধুনীয়াকৈ এই ৰাভা দিৱসটো পাতিব পৰা গৈছিল। আজিকালি বাৰু য'তে ত'তে ৰাভা দিৱস পতা দেখা যায়, কিন্তু আমাৰ এই অঞ্চলটোৰ ভিতৰতে ইয়াত খুব সম্ভৱ প্ৰথমেই ইয়াত এই অনুষ্ঠান পতা হৈছিল। আৰু আজি আমাৰ মাজত তেখেত উপস্থিত আছে, গতিকে তেখেতৰ পৰা আমি দুটামান ৰাভাদেৱৰ গীত শুনিম আৰু লগতে অলপ কথা বতৰা শুনিবলৈ জনাইছোঁ। ৰাভা দিৱস খণ্ডটো মই এজেগাত ৰাভা দিৱস পাতি থকা যিটো পৰিৱেশ এটা দেখিলোঁ, এই পৰিৱেশত পৰিয়েই ৰাভা দেৱৰ যিটো তেখেতৰ জীৱনী, সেই জীৱনী সম্পৰ্কে কিছু কথা মই যেতিয়া উপলব্ধি কৰিছিলোঁ, সেই সময়তে তেতিয়া ভাৱ এটা আহি গ'ল মোৰ মনলৈ যে আমিও ৰাভা দিৱস পাতিব লাগে। তেতিয়া কেইবাজনো আমাৰ ওচৰৰ গণ্যমান্য ব্যক্তিৰ লগত মই আলোচনা কৰিলোঁ। আলোচনা কৰাত তেখেতলোকে সভ্য দিলোঁ যে এই পাতিব লাগে। তাৰপিছতে আমি পাতিবৰ কাৰণে কিছু কৰিলোঁ। কৰাৰ পাছত নিৰ্দিষ্ট সময় 20 জুন তাৰিখে ৰাভা দিৱস প্ৰথম 1999 চনত ৰাভা দিৱস পাতিলোঁ। তেতিয়া সময়ত আমি বৰ বিশেষ সমাদৰ নাপালোঁ। অন্ততঃ আমাৰ উঠি অহা কিছুমান ল'ৰা ছোৱালী আমাৰ লগলৈ আহিছিল, তেওঁলোকেও আমাৰ লগত জড়িত হ'ল। হোৱাৰ পাছত তেওঁলোকে ৰাভা দিৱসত অংশগ্ৰহণ কৰিলে। এই সময়তে আমি ৰাভাদেৱৰ যি জীৱনী, তেখেতৰ সম্পৰ্কে বহু কথা আলোচনা কৰা হৈছিল আৰু এই বিষয়ত আমাৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে আমাক তেখেতৰ বিষয়ে বহু কথা আমাক ক'লে। এতিয়া আমি আপ্লুত হ'ল যে আমি প্ৰতি বছৰে এই ৰাভা দিৱস পতা হ'ব। এতিয়া নক'লে কথাটো বেয়া হ'ব, গতিকে তেখেতো কেইজনৰ ভিতৰত আছে জয়ৰাম গগৈ, ডিম্বেশ্বৰ গগৈ, শামছুৰ হুছেইন, এইকেইজনকে প্ৰমুখ কৰি আৰু আমাৰ ইয়াৰ আলোচনা অহা যুৱকসকলক আমি এই দিৱসটো পতা দিহা কৰা হৈছে। গতিকে তাত সংগীতৰ ক্ষেত্ৰত আমি তেতিয়া বিশেষ আমাৰ কোনো সংগীত গোৱা বা সংগীতৰ বিষয়ে আমাৰ বৰ বিশেষ জনা নহৈছিলে, কিন্তু আমি লাহে লাহে তাক জানিবৰ কাৰণে বিভিন্ন উপায় আমি অৱলম্বন কৰিছোঁ। তাৰ ক্ষেত্ৰত আমাৰ প্ৰথম ব্যৱস্থাটো হ'ল ৰেডিঅ'ত এই ৰাভা সংগীত প্ৰচাৰ কৰে। এইবিলাককে অনুসৰণ কৰি আমি প্ৰথমতে উন্নত ব্যৱস্থা আমাৰ অঞ্চললৈ লৈ আহোঁ আৰু তেতিয়া আমি ৰাভা গীতবিলাক প্ৰচাৰ কৰাত আমি এই দিৱসটিত প্ৰতিযোগিতা হিচাপে পালন কৰা হয়। তাৰ পৰা বহুখিনি কথা আমি জানিব পাৰিলোঁ যে ৰাভা সংগীতবিলাক যেন আমাৰ সমাজত প্ৰচলিত হৈছিল সেই সময়ছোৱাৰ পৰা খুব আজিকালি মোবাইলত সহজে উপলব্ধ হয়, তাতকৈ আমি বস্তু এটা বিচাৰিলে পাই যাওঁ। কিন্তু তেতিয়াতো আপোনাৰ চ'ৰ্চবিলাক ইমান নাছিলে, উৎস ইমান নাই, মাত্ৰ ৰেডিঅ'টোৱে আমাৰ একমাত্ৰ ভৰসা, তাৰ বাদে নাই। গতিকে এনেকুৱা এটা সময়ত
তেওঁলোকে হাৰুৱা কৰি আজি বৰ্তমান অৱস্থালৈ আমাৰ ৰাভা দিৱসক বা ৰাভা সংগীতক লৈ গৈছে। গতিকে বৰ্তাৰ মুখেৰে আমি দুটিমান ৰাভা সংগীত শুনিম আজিৰ দিনটোত, যিহেতু তেখেতৰ আজি এই সময়টোত আমি এই দিৱসত পঢ়িলে আমি এটা গীতেই পাইছিলোঁ। সেই গীতটো মই এজন ল'ৰাৰ পৰা মানে সংগ্ৰহ কৰিছিলোঁ, কিন্তু তেওঁলোক সম্পূৰ্ণ সুৰটো তেওঁলোকে আমাক দিব নোৱাৰিছিলে। তথাপিও আংশিক হিচাপেও কিছু কথা আমাক সংগীতটো গাই সোমাইছিলে। গতিকে আজি সংগীতটোৰ লগত সম্পূৰ্ণ মিল নহ'লেও কিছু তাৰ আধাৰত আমি এই গীতটো হ'ল, এতিয়া এই গীতটোকে মই প্ৰথম আওৰাইছোঁ। বল 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 কৃষক শক্তি দল, বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল, বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। জাগ 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 মজদুৰ নজোৱান, জাগ 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 মজদুৰ নজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান। তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল। তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল, ৰণৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল। আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। বল 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 কৃষক শক্তি দল, বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। ভয় আছে অভয় বাণী দেৱতাৰ, সকলো হৈ চৌপাশে ৰয় ধনী জমিদাৰ। পোহে কলিজাৰ ৰঙাতে সদা দুখীয়াৰ, ধ্বংস কৰ ধনীৰ অহংকাৰ, ধ্বংস কৰ ধনীৰ অহংকাৰ। দয়া ময়া নকৰিবি তোমাৰ দিন যে গ'ল, হাল কুৰ্তা হাতুৰি লৈ আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল, বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। বল 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 কৃষক শক্তি দল, বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল। এই গীতটি গোৱাৰ লগে লগে মোৰ মনত পৰিছে, বৰ্তা হৈছে মোৰ সংগীতৰ, মই যিখন শিকিছোঁ এই সংগীতৰ ক্ষেত্ৰখনৰ প্ৰথমটো খোজ বৰ্তাই শিকাইছিলোঁ। যেতিয়া মই ক্লাছ 5ত পঢ়ি আছিলোঁ, মনত আছে এতিয়াও, যে স্কুলৰ যিবিলাক আমাৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ হয়, ক্ৰীড়া সপ্তাহত বৰ্তাই মোক গীত কেইটামান শিকাই দিয়ে। আগতে সেই গীতকেইটা গাই মই প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ। এটা আছিলে আজলি ছোৱালী, আজলি ছোৱালী গাই মই ক্লাছ 10, 11, 12 আনহালৈকে গ্ৰেজুৱেশ্যন লেভেললৈকে মই এই গীতটি গাই মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আৰু এটা আছিলে মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী, এটি এটা গীত আছিলে। তাৰপিছত আৰু এটা আছিল বিলত তীৰে বিৰাই, এইবিলাকতো আছেই, বিলতে হালিছে আছিলে, আজলি ছোৱালী আছিলে, কেইবাটাও গীত। এই গীতবিলাক বৰ্তা শিকাইছিলে আৰু বৰ্তাৰ সুৰটো ইমানেই ধুনীয়া, আৰু সেই সময়ত আমি শুনি থাকিলে দেহ মন জোৰ পেলাই যায়। আৰু গতিকে বৰ্তালৈ আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি আৰু এটি গীত তাক শুনো, এই আজলি ছোৱালী গীতটোকে আকৌ আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই, আনিলো আচল ভৰাই। সদায় ফুলেৰে অতি যতনেৰে, সদায় ফুলেৰে অতি যতনেৰে বঢ়ালো বৰণ ভৰাই। আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই।
উলাহত নাচি নাচি যায় মলয়াৰ ছাতিয়ে আহে জাকি মাৰি উলাহত নাচি নাচি যায় কুলিকে দেখিয়ে বিৰিখে বিৰিখে কুলিকে দেখিয়ে বিৰিখে বিৰিখে উলাহত গীত গাই গাই উলাহত গীত গাই গাই আজনী ছোৱালী নানা বোলে তুলি আনিলো আচল পৰাই আনিলো আচল পৰাই আনিলো আচল পৰাই ধন্যবাদ সকলোকে আৰু বৰ্তালৈ ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ দিনটো খুব ধুনীয়াকৈ পেলোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ অনুষ্ঠান ইমান দেখা জনাইছোঁ ধন্যবাদ